কি লেধে বিস্কুট খাই আছা আজিকালি মানুহ অকল লেধিয়াই হ'ব লাগে এলাহকে থাকিব লাগে যাওঁ নাযাওঁকে যাব লাগে খাওঁ নাখাওঁকে খাব লাগে কাৰ খাৰ পৰা এনেকে থাকিলে জীৱনত কি কাম কৰিব পাৰিবা বাঘৰ নিচিনা হ'ব লাগে মানুহ স্পীডত যাব লাগে স্পীডত খাব লাগে দৌৰিব লাগে একদম বাঘৰ নিচিনা পুৰা একদম এনেকে এটা বিস্কুট খাওঁতে 1 ঘণ্টা লগাই নেকি নাহৰ ফুটুকি বাঘ খুব স্পীডত যায় খুব স্পীডত চিকাৰ কৰে খুব স্পীডত খায় কেইবছৰ জীয়াই থাকে 20 বছৰ 20 বছৰ খুব বেছি 25 বছৰ ভাগ্য থাকিলে হয় নে নহয় এই কাছটো চোৱা 1832 চনতে জন্ম নবেদা 194 years হ'ল হয়তো খায়ে আছে এতিয়াও এলাহকে লেধিয়াকে গৈয়ে আছে জীয়াই আছে 194 years বিন্দাস সেইকাৰণে মই এটা কথা কওঁ কাম কৰি জীৱন একো লাভ নাই খাব লাগে শুব লাগে আৰামছে থাকিব লাগে খৰখেৰাকৈ একো লাভ নাই এদিন চব যাবগৈ লাগিব 194 years যদি জীয়াই থাকিবলৈ মন আছে কাছৰ নিচিনা থাকিব বিয়া নাপাতিব কাৰণ তীব্ৰ গতি বহু ক্ষতি তিৰিয়ে কৰে লটি গতি মই যাওঁ দেই আমি দেউতা কি ক'ব কোৱাচোন ঐ দেউতা মাতাচোন দেউতাক মাতা দিও ভালকে দুঠাত মান দেউতা